হাই গাইজ, মই আজি কম্বলৰ ওপৰত এটা ভিডিঅ' বনাব ওলাইছোঁ। যিকোনো ধৰণৰ কম্বল লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যেনেকুৱা ধৰণৰ কম্বল বিচাৰে সেনেকুৱা ধৰণৰ কম্বল আছে আপোনালোকৰ দোকানত। আৰু কম্বলগিলা পাৰিলে মই দেখুৱাই আছোঁ, পাৰিলে মই খুলি দেখুৱাই দিম। এতিয়া পেকিঙতে মই দেখুৱাই আছোঁ, আপোনালোকে চাই লওক। আপোনালোকে চাই আছে ধুনীয়া কম্বল আছে। আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে সেনেকুৱা ধৰণৰ পাই যাব। এই কম্বলে হয় এইবিলাক। দুই তৰফৰ লাগে, এক ছিংগল তৰফৰ লাগে, ডাবল প্লাইৰ লাগে, লেপ কম্বল লাগে, যেনেকুৱা কম্বল লাগে আপোনালোকে পাই যাব। ইয়াত চাই লওক, ধুনীয়া কম্বল আছে। আপোনালোকে যেনেকুৱা কম্বল বিচাৰে আপোনালোকে তেনেকুৱা কম্বলে পাই যাব। মাত্ৰ আহিলেই হ'ল। আৰু কম্বলৰ কাভাৰ লাগে, কাভাৰো আছে আৰু লেপৰো কাভাৰ আছে। দোকান হয়, দোকানত যিকোনো ধৰণৰ মানে কাপোৰো পায়, বিভিন্ন ধৰণৰ। আৰু কম্বল যেনেকুৱা কম্বল লাগে কম্বলো পাই যাব। তাৰপিছত কিছুমান কম্বল মই খুলি দেখুৱাৰ চেষ্টা কৰি আছোঁ। মই এতিয়া খুলি দিম, আপোনালোকে চাব। হাই গাইজ, এতিয়া মই কম্বল খুলি দেখুৱাই দিম, আপোনালোকে চাব। কম্বল ধুনীয়া কম্বল আছে। মই এতিয়া খুলি দিম, চাই লওক। ইমান ডাঙৰ কম্বল দেখা পাইছেনে? ইমান ডাঙৰ কম্বল। আপোনালোকে ভাল লাগিলে আহি যাব। কি ধুনীয়া আছে আৰু চাই ল'ব। মজা কম্বল আছে, কালাৰো মস্তি হয়। আপোনাক দেখা পালেই পচন্দ লাগি যাব। এইটো 100% হয়। আৰু এইটো হ'ল লেপ কম্বল বুলি কয়। মই এতিয়া খুলি দেখাই দিম। আপোনালোকে চাব। এইটো খুলিছোঁ, এই দেখা পাইছানে? কি ধুনীয়া কম্বল হয়। আহি যাব ভাল লাগিলে। কি ধুনীয়া কম্বল আছে। এইটো লেপ কম্বল। ইয়াত বহুত গৰম হয়, এতিয়াতো উৰিবই নোৱাৰি চাগে, ইমান গৰম হ'ব মানে আৰু ক'বই নোৱাৰি। বহুত ডাঙৰ হয়। সিমান এটা ভালকৈ দেখুওৱা নাই। এতিয়া আহিলে চাগে বহুত গম পাব আৰু ভাল লগা বুলি। ধুনীয়া হৈছে, একদম মস্ত ডাঙৰ চাইজ, ফুল চাইজ। মই উঠাই আছোঁ। এইটো দেখালোঁ বাৰু। এতিয়া আৰু নেক্সট এটা দেখাম। নেক্সট কি দেখাওঁ মানে নেক্সট মই ডাবল প্লাইৰ কম্বল এখন দেখুৱাই আছোঁ। ডাবল প্লাইৰ কম্বল, এইটো চাক ডাবল প্লাইৰ কম্বল। এইটো মই খুলি দেখুৱাই দিম। এইটো ধুনীয়া হয় আৰু এইটো সহজত বেয়া নহয়। এইটো কাপোৰটো বৰ ধুনীয়া হয়। মই দেখুৱাই আছোঁ। মজা আৰু উৰিলেই গৰম লাগি যাব আৰু ঠাণ্ডাৰ বন্ধু হয়। ঠাণ্ডাৰ বন্ধু হয়। এইটো উৰিলে আৰু আপুনি একো উৰিব নালাগে।
ইয়াৰ কালাৰ বিভিন্ন ধৰণৰ কালাৰ পাই যাব, যেনেকুৱা লাগে সেনেকুৱা কালাৰ পাই যাব। এইটো ডাবল প্লাই আৰু সাইজও ফুল সাইজ আছে, একদম পুৰা ধুনীয়া সাইজ আছে, আৰু হ'ল তোমাৰ এইটো ফুল ডাবল প্লাই বুলি কয়, ইয়াক ডাবল প্লাই বুলি কয়। ইয়াৰ লাষ্টিঙো আছে, কাপোৰটোও ভাল, ধুনীয়া কাপোৰ, মজা আৰু। বিভিন্ন ধৰণৰ কালাৰ আছে। এতিয়া পেকিঙত ভৰাই দিওঁ দিয়া, দেখুৱালোতো আপোনালোকক, পেকিঙত ভৰাই দিওঁ দিয়া। আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটোৰ নাম হৈছে ছান প্ৰিন্স। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক কি দেখাওঁ এতিয়া, ছিংগল প্লাইৰ কম্বল এখন দেখাওঁ আৰু ছিংগল প্লাইৰ, আৰু চাই লওক ছিংগল প্লাইৰ কম্বল। এইটো দামো কম হয়, এইটো দাম কম মানে যিমান ৱেইটৰ ভিতৰত যাব সিমান দাম বেছি কম্বলবিলাকৰ। এইটো দামো কম আছে, সাইজটো ডাবল হয় কিন্তু প্লাই ছিংগল প্লাইৰ কম্বলটোৰ দাম কম। ইয়াৰো বিভিন্ন ধৰণৰ কালাৰ আছে, যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰে পাই যাব, আৰু বহুত কম্বল আছে, পাই যাব, টেনশ্যন নাই। আৰু আপোনালোকে হ'লচেলাৰ ৰেটত বিচাৰিলে হ'লচেলাৰ ৰেটতো পাই যাব। এইটো পেকিং হৈ গ'ল। এতিয়া আৰু কি দেখুৱাম, ইয়াতেতো আৰু ধুনীয়া ধুনীয়া কম্বল আছিলে চাগে, এইটোতো দেখাব পাৰিলে ভাল লাগিলহেঁতেন। এতিয়া আৰু এটা কম্বল আছে, কম্বলটো বহুত আছে, আৰু এটা কম্বল আছে মই দেখাই আছোঁ। ইমান গৰম দিছে মানে ক'বই নোৱাৰি আৰু, বহুত গৰম পৰিছে, বহুত গৰম লাগিছে। ঠিক আছে বাৰু, কম্বল আৰু এখন দেখাই আছোঁ আপোনালোকক। এইটো মাৰ্কেটত বহুত চলি আছে, হয় এইটো বহুত ধুনীয়া কম্বল, আৰু যোনে দেখে আৰু সিয়ে পচন্দ কৰে, আৰু বহুত ধুনীয়া কম্বল হয়। এতিয়া আপুনি চালে আপোনাৰো ভাল লাগি যাব। মই খুলি দেখাই আছোঁ, কম্বলটো বহুত ধুনীয়া হয়,
মজা কম্বল একদম ৱাও নিজকে লাগি যায় খোলাৰ পিছত এনে ঘৰত আছে এনেকুৱা কিন্তু বহুত ধুনীয়া হয় কম্বল মজা কম্বল একদম মানে চালেই পছন্দ লাগি যাব ইয়াতকে ধুনীয়া হয় একদম উৰাৰ পিছত ক'ব লাগিব আৰু কি মজা লাগিছে ন চালিয়া হয় কম্বল আৰু ফিনিচিংটো বহুত ধুনীয়া হয় সেইটো মজা আৰু ওয়েটো আছে ইয়াত মাৰ্কেটত বহুত চলিছে এইটো কম্বল বহুত চলিছে যোনে ল'ব আহে তাৰে পছন্দ লাগি যায় আৰু ধুনীয়া হয় বহুত ধুনীয়া বহুত কম্বল আপোনাক লাগিলে আহি যাব বহুত কমত কৰাই দিম বহুত ধুনীয়া কম্বল এইটো হ'ব কেতিয়া আৰু পেকিং কৰোঁ মই এইবিলাক কম্বলৰ কাভাৰ লাগিলে কাভাৰো পাই যাব কম্বলৰ কাভাৰো আছে কাভাৰটো মই দেখাই আছোঁ এইটো জাপি লওঁ চাইছেনে কিমান ডাঙৰ চাইছেনে ধুনীয়া কম্বল হয় কিমান ডাঙৰ কম্বল আপোনালোকে দেখা পালেই ভাল লাগি যাব এতিয়া মই হেঁচি পেকিং কৰিব লাগিব নধৰেই ইয়াতো উৰিলেতো গম পাব আৰু হেঁচি পেকিং কৰিব লাগিব এতিয়া Packing হৈ গ'ল লাগিলে আহি যাব দেই পুৰা কমতে দি দিম আৰু এইবিলাক হ'ল কাভাৰ এইটো হ'ল কম্বলৰ কাভাৰ এইটো হ'ল লেপৰ কাভাৰ আপোনালোকে লাগিলে ইয়াৰ লগতে লৈ যাব পাৰে আৰু আগতে যে কম্বল আছে লৈ কেনে এইটো ব্যৱহাৰ কৰিব পাৰে এইটো ব্যৱহাৰ কৰিলে এটা ফাইদা আছে কি কম্বলখন ধুই থাকিব নালাগে আৰু কম্বলটো সহজত বেয়া নহয় সেইকাৰণে এইটো ইউজ কৰাটো বহুত বাধ্যতামূলক আৰু ইউজটো কৰিবলগীয়া একদম 100% এইটো কম্বলটো আপুনি ধুব নোৱাৰে কাৰণ ইমান ডাঙৰ বস্তু এটা ধুব কেনেকৈ কিন্তু এইটো সহজতে ধুব পাৰি ধুলি আৰু কম্বল এইটো কাভাৰটো লগোৱাৰ পিছত আপোনাৰ কম্বলটো সহজত ব্যৱহাৰ নহয় ইয়াৰ বহুত বিভিন্ন ধৰণৰ কালাৰ আছে আপুনি যেনেকুৱা লাগে সেনেকুৱা কালাৰে ব্যৱহাৰ কৰিব পাৰে এইটো আপোনাৰ ইচ্ছা আৰু কিন্তু আপুনি কম্বল কিনিলেই কাভাৰটো ইউজ কৰিবই একদম ইউজ নকৰিলে আপোনাৰ কম্বলটো কম দিনতে বেয়া হৈ যাব তেতিয়া আৰু দোকানীৰ দোষ নিদিব কাৰণ কাভাৰটো বহুত বাধ্যতামূলক এইটো ইউজ কৰিব লাগেই আৰু ময়ো কৰিছোঁ আৰু মোৰ দোকানত যোনে আহিছে সবকে মই ইউজ কৰিব দিছোঁ ইউজ কৰাটো ভাল আৰু তো প্লিজ গাইজ আজি মোৰ ভিডিঅ'টো ইমানকৈ সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব এতিয়াতে সমাপ্ত